আছতে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনো কৈ থাকিলে উৰকে নপৰে আমাৰ বিক্ৰী কথা हेलो नमस्कार मैं रंपी आपलोक मोर चेनेलटोले पुनर्बार स्वागतम जानाइছো अन्य এটা ভিডিঅ'লৈ আৰু আশা কৰো আপোনালোক সকলোৰে ভাল যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ আজি মানে ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু বাকি পিছৰ ভিডিঅ'বোৰ চাই থাকিব আজি মানে মই ওলাইছো যাবলৈ এটা বিহু কৰ্মশালা যেহেতু বিহু আহিলে বিহু প্ৰগ্ৰামবোৰ ষ্টাৰ্ট হৈ যায় আৰু আজি হেকাৰণে আপোনালোকক লৈ যাম ফাৰ্ষ্টতে বিহু কৰ্মশালা তেনেহলে ভিডিঅ'টোত বেছি কথা নকও ষ্টাৰ্ট কৰো বলা আমাৰ জুনবাই দলৰ দাদা এই মানুহজন এতিয়া দাদাই শিকাইছে দাদা প্ৰগ্ৰাম কেতিয়া হ'ব প্ৰগ্ৰাম 14 তাৰিখে হ'ব আহিব আপোনালোকে চাবলৈ নাপাহৰিব আহিব কোনে আশীৰ্বাদ কৰিব ল'ৰা-ছোৱালীবিলাকে যাতে আৰু ভালদৰে নাচিব পাৰে আৰু ৰ'দটো দিবলে মানে আশীৰ্বাদ কৰিব মানে বতৰ এনেকুৱা আমাৰ মানে বেয়া কৰিছে আমি ইয়াতে পানীতে নাচিব নোৱাৰো বৰ্তমান আমি আহি পেলাই একদম অকমান পানী প্ৰগ্ৰামৰ আগদিনাখন আপোনালোকে জলকীয়া ফুটি পেলাই ৰ'দটো দিবলৈ কামনা কৰিব নিশ্চয় সেইটো মই কামনা কৰোঁ ভগৱানে একদম ওপৰলৈ আমাক সিমান দয়া কৰে ৰ'দ দিছে আজি অলপমান দিছে ৰ'দ কাইলৈৰ পৰা যাতে আকৌ দিয়ে বতৰ ফাললৈ আহিছে কিন্তু বিহু সময়ত মানে বৰষুণ আকৌ দিয়ে আকৌ ট্ৰেইনাৰ মেইন নাচনি ৰশ্মি বা এবাৰ আমাৰ একদম বিহুৱতী একদম দেখাতে লাগিছে ন দেখাতে লাগিছে অৰ্পিতা শৰ্মা নামটো শুনি থাকো আৰু দেখিওতো বহুত প্ৰাইজ পাইছে আৰু আহোঁতেও মানে অৰ্পিতা বা নামটোকে শুনি আহিছো মানে মোৰ লগত যোন আহিছিলে তাই কৈ আছে অৰ্পিতা বা আহিছে একেবাৰে যোন তৰা হৈ ৰাখাই দিয়ক আছতে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনো কৈ থাকিলে উৰকে নপৰে আমাৰ বিক্ৰী কথা আহক আপোনালোকে চাওক আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা জোনবাইৰ দ্বাৰা তত্বাৱধানত ইয়াত আমাৰ গহপুৰত কৰ্মশালা দিয়া হৈছে আৰু 14 এপ্ৰিলত সকলোৱে আহক আৰু উপভোগ কৰক আমাৰ যি কৰ্মশালাৰ দ্বাৰা প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কিদৰে বিহু প্ৰদৰ্শন কৰে এয়া আমাৰ নাচনি ৰশ্মি বাই হেৰি ছাৰৰ মানে অংগী ভংগী দেখায় বিহুলৈ আহিলে লাইভকে দেখিব পাব ইয়াত দেখিলে লাভ নাই ধুনীয়া ধুনীয়া মানুহ ধন্যবাদ দেই তেওঁ ব্লগটো সকলোৱে শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজি হৈছে 17 তাৰিখ মই যে আপোনালোকক দেখুৱাইছিলোঁ বিহু কৰ্মশালাখন সেইখন আছিলে আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আপোনালোকেতো অলৰেডি গম পালে আৰু সেই মানে প্ৰতি বছৰে আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু মেলা পাতে গৰু বিহু দিনাখন কিন্তু এবাৰ আপোনালোকে নিজে গম পাইছে বতৰ ইমান বেছি বেয়া সেইকাৰণে বিহু মেলাখন কেনচেল কৰি পেলাই মানে আজি পাতিলে আৰু সেইকাৰণে মই মানে এতিয়া ৰেডি হ'লোৱে 5:30 পৰা ষ্টাৰ্ট হ'ব বুলি ক'লে এতিয়া ঘৰতে বাজিলে 5:30 মই একদম ওলাই মেলি আপোনালোকক তাত দেখাও কাৰণ মানে সময়টো বহুত কম তেনেহলে বলক আপোনালোকক দেখাও আৰু মই
মই জাষ্ট আহিলোঁ কিন্তু মানে ফুটটো পাহৰি আহিলোঁ সেইকাৰণে গৰিমা বাক আনিবলৈ কৈছোঁ তাৰপিছত আহি পেলাই মানে অকলে সোমাব বেয়া লাগিছে এতিয়া লাকিক পালোঁ এইজনী ইমান ধুনীয়াজনী হৈ পেলাই আহিছে তোমাকো ভাল লাগিছে এক চিনি পোৱা নাই মানে আমাৰ পিছৰ বেষ্টটোতে তুমি উঠিছিলা ন কালচাৰ নহয় ন তাৰ পিছৰ বেষ্ট অঁ আমি যেতিয়া ইলেকশ্যনত উঠিছিলোঁ ন তাৰ পিছৰ বেষ্টটোত লাকি উঠিছিলে কালচাৰেল ছেক্ৰেটেৰী আৰু আমি মানে আচুপাই উঠিছিলোঁ কাৰণে মানে আগৰ পৰা মানে আচুপা নলে গ'লে লগা মানে আমি আছোঁ কিবা এটা হ'লেই মানে নিজৰে ইম'শ্যন এটা আহি যায় ন যাব লাগিবই একদম মানে দূৰত থাকিলেও কিবা মনটো ইয়াতে থাকে ন আপোনালোকক বাকীবোৰ দেখাই আছোঁ ৰ'ব ফুটটো নাই কাৰণে কিবা কিবি লাগিছে মোক ভিডিঅ' চোৱা আজি উঠাম দেই অংকিতা এতিয়া মই তনুশ্ৰী এইফালে চা ফুল চুল লগাইতো ক'বই নোৱাৰো আয়ুষ হাই কৰি দিয়া বুমণি হাই কৰি দিয়া এইকেইটা আমাৰ গাঁৱৰ আকৌ দেই ইয়াৰ নামটো বুমণি ইয়াৰ নামটো আয়ুষ ইয়াৰ নামটো আমাৰ পুতু ধিতিস্মান কি ওপৰত বিশ্বাস নাই ছোৱালীৰ ওপৰত ভালকে কোৱা ছোৱালীৰ ওপৰত তুমি ভিডিঅ' কৰি আছা জাতীয় জীৱনৰ আয়ুস ৰেখা বহাগ আমাৰ অসমীয়াৰ পৰিচয় এই বহাগ জ্বলন্ত অৰুণ এই বহাগ দুৰন্ত তৰুণ পুৰণি বহাগ ক্লান্ত আছিল পুৰণি চিন্তাবোৰ অশান্ত আছিল আজিৰ বহাগ যেন বলীয়া বসন্ত থিয় হৈছেহি এক তৰুণ দুৰন্ত ভালকে দেখাই দিছোঁ এই মানে সৰুখিনিক মিলাই আছা ন ডাঙৰখিনিয়ে সৰুখিনিক মিলাই আছে কৰিছিলোঁ আৰু এই বছৰ ব্যতিক্ৰম নহয় এই বছৰো আমি গহপুৰ এই চৈধ্য এয়া আমাৰ দুলন বৰা এয়া অমৰজ্যোতি ভৰালী তাৰপিছত ইয়াৰ নামটো নাজানো মই তোমাৰ নামটো কি বৈকুণ্ঠ বৰা অতি দুখেৰে এয়া আমাৰ ৰূপম চাহু যোৱাকালি এনেকৈ বহুত লাজ কৰে এজনী আমাৰ গৰিমা বা এইফালে চাই দিয়া সাজি কাচি আহিছে একদম সকলোকে বিহু শুভেচ্ছা যাচিলোঁ গৰিমা বাক মিছ কৰি থাকে বহুতে কাৰণ মানে আগতে গৰিমা বা ওলায়ে থাকে ন টেঙা খোৱা ভিডিঅ' কিবা খোৱা ভিডিঅ' ভালকৈ দেখাম আৰু বাৰু ভালকৈ দেখাম এইজনী মন প্ৰাণবোৰ সুখ আৰু শান্তিৰে পৰিপূৰক
তিলোত্পল ৰবিদা হয় হয় নমস্কাৰ ভালে নতুনৰ বৰষুণ তাতে ঢোল পাই নাচে দুৰন্ত তৰুণ আমাৰ অসমীয়া হৈছে আমাৰ প্ৰথম পৰিচয় আমি য'তেই যি নকৰোঁ কিয় অসমীয়া বিহু অবিহনে সম্পূৰ্ণ নহয় আৰু অসমীয়া আৰু এই দাদা ছোৱালী এই বহুত চাই মোৰ চেনেলখনত অসমবাসীলৈ ৰঙালী বিহু শুভেচ্ছা থাকিল সকলোৱে ভাল হওক নতুন দিনবিলাক ৰঙালী হওক এয়া আমাৰ বাবু দাদা দেই বৰ্তা ল'ৰা এয়া আমাৰ ৰজি বা যোনে নেকি আজি বহুত ধুনীয়া গানো গালে আৰু এংকৰিং কৰিলে অঁ মণি এইফালে এই আজিলৈকে উঠা নাই নিজে মানে মেকআপ আৰ্টিষ্ট যে সেইকাৰণে একদম ৰমক জমক হৈ অঁ এই তাই কণ্টেক্ট নালাগে মানে তাই ফেমাছ বহুত ধুনীয়া মেকআপ কৰে আমাৰ মণি মোৰ বিয়াটো কৰিব অলংকিতা বিয়াত কৰিব বেলেগক মাতিলে চবি তাই বিয়াত যদি মৰ্ণিং নিদিও কণ্টেক্টটো অঁ মৰ্ণিং কি কবি এতিয়া তাইৰ দোকানত গ'লে যদি কাপোৰ দুযোৰমান দি দিয়ে ভাল লাগে তনুশ্ৰী এইফালে তই কৈ দে এই মানে ডিয়ামো চিল্ক হাউচৰ শ্ব'ৰুম আছে তাই ন এই কথাটো কৈ দিওঁ তোৰ এই মানে তনুশ্ৰীৰ ডিয়ামো চিল্ক হাউচৰ শ্ব'ৰুম আছে আমাৰ গহপুৰত মানে আমাৰ প্ৰতিগৰাকী মানুহ ফেমাছ হয় ন বিহু বাকৰিত যিসমূহ আৰু আমাৰ গৰিমা বা হৈছে অধ্যাপিকা বিহু বাকৰিৰ পৰা ওলাই যাবৰ কাৰণে অনুৰোধ জনাইছো আমাৰ ৰজিবা হৈছে ছিংগাৰ দেউৰী সাংস্কৃতিক আমাৰ গৰিমা বাই ফটো চাই আছে উঠিছিলে যে ৰাস্তাই মাৰিছে আৰু এইফালে বৰমাই কৈ আছে মানে ঘৰলৈ যা কাৰণ বতৰটো আমাৰ মাজত উপস্থিত আছে ধুমুহা আহিব মানে এইটো ৰেকৰ্ড হয় শিল বৰষুণ আহিব আমি যেতিয়া নামিম তেতিয়া আহিব অঁ সঁচাকৈ বতৰ এতিয়া বতাহো আহিছে আমি লাষ্টলৈ ৰৈ আছো যাতে বাকীবিলাকে বৰষুণ নিদিয়ে না এই ৰশ্মি বাই মানে বৰদৈচিলা হৈ আহে চবকে ৰঙালী বিহু এতিয়াহে আমাৰ ডিবি কেংটো পূৰ্ণ দীপেন্দা আছে বৰষুণ দিলে ভাই যাব লাগে বুলি ৰাম বেয়া লাগিছে তিতিলে কিবা বৰষুণ আহিবই ন বহাগত বৰষুণ নাই কেতিয়া আহিব হয় নহয় অৱস্থা এয়া হ'ল ইমান ভৰি আছিলে মঞ্চখন হয় এতিয়া খালী মঞ্চ এতিয়া যোনখিনি আহিছে এইফালে আছে এইফালে এইখিনি আছে কিছুমান পিছফালে আছে এইফালে আছে বৰষুণ আমাৰ ইয়াৰো এটা ইউটিউব চেনেল সুব্ৰত দুৱাৰা বুলি আছে মই লিংকটো দি দিম আৰু বৰষুণৰ কিন্তু কম ন এতিয়া মানে প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব কিমান গতিকে সমূহ ৰাইজক আমি পুনৰ অনুষ্ঠান ভাগি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।